কথাটো আমাৰ মচলপুৰবাসী ৰাইজে জানে। মই সঁচাকৈ মোৰ মুখৰ পৰা ক'লে আপোনালোকে ভাবিব যে মিডিয়াত হয়তো মিছা কথা কৈছে। সঁচাকৈ মোৰ কথাটোৱে আমাৰ চৰকাৰৰ কথাটো শুনিছে। যেনেকুৱা আমি আলাৰী চাৰাং বিতাংকি মইতো দৰমহা দিওঁৱেই, দৰমহা দি মই নামঘৰ বনাইছোঁ, মই বাথৌ মন্দিৰ বনাইছোঁ, মই দৰমহা দি শিৱ মন্দিৰত মই পইচা দিছোঁ, মন্দিৰ বনাইছোঁ। আনফালেদি প্ৰমোদ বড়ো ডাঙৰীয়াও আলাৰী চেৰাং দিছে। এই আলাৰী চেৰাংটো আমাৰ বিটিআৰ চৰকাৰৰ খুব ভাল এটা আঁচনি। মন্দিৰ নামঘৰ মছজিদবিলাকত এই টকাখিনি দিয়ে। আৰু সঁচাকৈ মই আজিলৈকে মোৰ দৰমহাটো নামঘৰত আৰু মই বাথৌ মন্দিৰত মই দি আহি আছোঁ। আমাৰ মচলপুৰত 3খনৰো ওপৰত চুপা আছে। মই আজিলৈকে কমেও 200ৰ ওপৰত 250-60 এনেকুৱা আজিলৈকে মন্দিৰবিলাকত কাম হৈছে। আৰু মোৰ জীৱনটো মই গৌৰৱ কৰোঁ, মই নিজকে গৌৰৱ কৰোঁ এইকাৰণে যে মই যি কৈছোঁ মই ৰাইজক কৰিছোঁ। আজিও মই তেনেকুৱা নহয় যে মই BTC চৰকাৰৰ পৰা যিখিনি আঁচনি পাওঁ ইয়াৰ উপৰঞ্চিও কোনোবা যদি ৰাইজে মোক কৈছে যে এফালে দলং লাগে, মই সেই দলংটোও কৰি দিছোঁ। ৰাইজে যদি কৈছে নহয় ইফালে কালভাৰ লাগে, মই নিৰ্বাচনত প্ৰতিশ্ৰুতি দিছিলোঁ, মই সেইটো চৰকাৰী আঁচনি ৰখি থকা নাই। মই যেনেকৈ পাৰোঁ যি পাৰোঁ মই সেই দলংবিলাকক কৰি আহি আছোঁ, মন্দিৰবিলাকক কৰি আহিছোঁ। মুঠতে কোনো এখন গাঁৱত মচলপুৰ সমষ্টিত মোৰ প্ৰতিশ্ৰুতিটো যাতে থাকি নাযায় সেই কামটো মই কৰি আছোঁ। আৰু এইটো তীব্ৰ গতিত এই 6 মাহৰ ভিতৰত ক'ৰবাত যদি থাকি আহিছে, মই আপোনালোকৰ ছ'চিয়েল মিডিয়াত থ্ৰুদি ক'বহে খুজিছোঁ, মচলপুৰত যদি মই প্ৰতিশ্ৰুতি দিয়া ক'ৰবাত যদি আঁচনি থাকি আহিছে আপোনালোকে মোক জনাওক এই 2-3 দিনৰ ভিতৰত। আৰু কি আমিতো কৈছোঁ, আমিতো 30খন আসনত কাম কৰি আছোঁ। আমি UPPL 30খন আসন পাৱাৰ কাৰণে আমি কাম কৰি আছোঁ। আৰু যিহেতু প্ৰমোদ বড়ো ডাঙৰীয়াই নতুন সমাজ এটা বনোৱাৰ সকলো সমাজে এতিয়া এক হৈ গৈছে। আজি মুছলমানসকলে UPPL দলটো নিজৰ দল বুলি আদৰি লৈছে। আজি অসমীয়া সমাজে UPPL দলটো নিজৰ দল বুলি আজি আদৰি লৈছে। আজি ৰাভাসকলে UPPL দলটো নিজৰ দল বুলি আদৰি লৈছে, ৰাজবংশীসকলে আদৰি লৈছে, বড়োসকলে আদৰি লৈছে। গতিকে এই সময়ত BTRত আজিৰ সময়ত আমি 30খন আসনটো আমি পাম বুলি আমি নিশ্চিত আছোঁ। কিন্তু ৰাজনীতিকৰ অলপ কথা বাৰ্তা আগন্তুক দিনত আৰু নতুন হ'বলৈ গৈ আছে। আমাৰ এনেও অলপ আগতে মই কৈছোঁৱে আমাৰ ব্ৰাদাৰহুডৰ কথা আছে। আমি সকলো BJP আৰু UPPLৰ যে আমাৰ এটা ঘৰ আছে সেই ঘৰটোও চাই চিন্তি আগৰ দিনটো চোৱা যাব কেনেকুৱা হয়। কিন্তু আমি UPPL হিচাপে আমি 30খন আসনত আমি কমফৰ্ট হৈ আছোঁ। আৰু আজিৰ দিনত যোৱা নিৰ্বাচনতো তেখেতসকলে 2020 চনতো তেখেতসকলে অকলে খেলিছে আৰু UPPLও অকলে খেলিছে। এইবাৰো BJP অকলে খেলিব, UPPLও অকলে খেলিব। ইয়াত এটা আপোনালোকৰ মিডিয়াৰ থ্ৰুদি এটা কথা ক'বহে লাগে যে আমাৰ যোৱা 5 বছৰত যি ধৰণৰ এটা সম্বন্ধ BJPৰ লগত অসমতে হওক বা ভাৰতৰ আমাৰ ৰাজ্যসভাতে হওক BTCতে হওক, আমাৰ মাজত এনেকুৱা এটা মধুৰ এটা সম্বন্ধ, আমি যাক বিগ ব্ৰাদাৰ বুলি আমি সঁচাকৈ আমি হৃদয়ৰ পৰা BJP দলক আমি মানো। আৰু আমাৰ ইটছ আদাৰ যি MCLA সকল আছে, MLA সকল আছে, এটাৰ লগত ঘৰৰ এজন ভাই ককাইৰ লগত যেনেকুৱা সম্বন্ধ ঠিক তেনেকুৱা আমাৰ আছে। আমি পাৰ্টি হিচাপত বিশেষ এটা প্ৰভাৱ আমাৰ লগত নোলোৱা কৰি আমি বহুত লম্বা সময় আমি একেলগে ৰাজনীতি কৰি আহিছোঁ। মই ভাবোঁ BJPয়ে আগন্তুক দিনতো তেখেতসকলে য'ত নিজৰ শক্তি আছে বুলি ভাবে তাত তেখেতসকলে টিকেট প্ৰাধান্য কৰিব। আৰু এইটো হয় আমাৰো UPPLও আমিও অকলেভাৱে আমিও খেলিম। ইয়াত কোনো এটা শংকা হ'ব লগা কথা নাই।